নমস্কাৰ বিনোদ আছামৰ দৰ্শকক আজি দেখাব বিচাৰিছো আজি বনে জংঘলে আৱৰি থকা উপস্বাস্থ্য কেন্দ্ৰত পতাকা উত্তোলন আজি সমগ্ৰ দেশত ৭৭তম স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ পালন কৰি থকা সময়ত দবকা ভেলেগুৰি উপস্বাস্থ্য কেন্দ্ৰৰ ANM বাইদেউ আৰু ডক্টৰ সাহাবে দেশৰ ৭৭তম স্বাধীনতা দিৱস উপলক্ষে তেওঁলোকে এই উপস্বাস্থ্য কেন্দ্ৰখনৰ সন্মুখত থকা বন জংঘলসমূহ কাটি চাফ চিকুণ কৰাৰ তেওঁলোকৰ সময়ৰ অভাৱ তেওঁলোকে আহি কেইজনমান আশা কৰ্মীক লগত লৈ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰে বৰ্তমান স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰে যে ভেলেগুৰি উপস্বাস্থ্য কেন্দ্ৰখন চাফ চিকুণ সুস্বাস্থ্য পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰে দিয়া টকাখিনি কাৰ পকেটত সোমাই বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰে আৰু ইয়াৰ এক উচিত তদন্ত হ'ব লাগে বুলি স্থানীয় লোকসকলে জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে লগতে এই অঞ্চলৰ ৰাইজে অভিযোগ উত্থাপন কৰে যে এই উপস্বাস্থ্য কেন্দ্ৰত নিয়োজিত হৈ থকা ANM বাইদেউ গৰাকীয়ে ৰাইজৰ লগত বৰ বেয়াকৈ ব্যৱহাৰ কৰে নিউজ টেক্স ৰিপৰ্ট বি নিউজ ৰাইজে কমেন্ট কৰি জনাব এনেকুৱা জংগল থাকিলে ভাল না চাফ চিকুণ থাকিলে ভাল আমাৰ ANM জনী আকৌ এনেকুৱা জংগল থাকিলে ভাল পায় এইখিনি চাফ চিকুণ কৰাৰ কথা ক'লে তেও আকৌ বেয়া পায় কিন্তু আপোনালোকে সাৱধান আপোনালোকে গৈ নুখুদিব যে বাইদেউ এইখিনি কাটক এইখিনি চাফা কৰক সেই কথা কেতিয়াও নুখুদিব আজি দুইজনে খুদিছিল যে বাইদেউ এইখিনি জংগলটো কাটিলে কি অসুবিধা আছে এখন মানুহ এটা লগাইতো কাটিব পাৰে আপোনালোকৰতো কিবা মাহে 3 মাহৰ মূৰে মূৰে কিবা এটা চৰকাৰে দিয়ে ধন এইখিনি জায়গা অলপ বেদখল হৈ আছে সেইখিনিৰ কাৰণে আপোনালোকে মাতক আমি ৰাইজ থাকিম আপোনালোকৰ লগত ইয়াৰ পিছত কিছুমান জংগল আছে এইখিনি কাটক অলপ পৰিষ্কাৰ ৰাখক এই স্বাস্থ্য কেন্দ্ৰটো সেইখিনি কোৱাৰ পিছত বাইদেউ যি গৰম বাপ ৰে বাপ মাতা বেয়া হৈ যাব মন শুনিলে আপোনালোকক গুটেইখিনি কথা আমি ভাঙি পাতি ক'ব নোৱাৰিম মানে এনেকা কথা কৈছে আৰু বাইদে কি কম ইয়াতে বোলে তোমালোকে কিয় খুদিবা হেইটো খুদাৰ কোনো অধিকাৰ নাই ইয়াতে কোনো ৰাইজৰ কোনো কথাই নাই ইয়াতে নাৰ্ছ আৰু আশা কৰ্মী আৰু ডক্টৰ এই মানে সমাজটো ইয়াতে আৰু কোনো ৰোগীও আহিব নালাগে থিয়তৰ কথাত মাজতে এজন ডক্টৰ আছিল হাতেলুটে ধৰা খাইছে পইচা দিয়াত সেইজন ডক্টৰক প্ৰশ্ন কৰা হৈছে তেওঁ কৈছে মোৰ ইয়াতে পাৰ্মানেন্ট কোনো ডিউটি নাই মই আপোনালোকৰ সহায় কৰিবলৈ আহো তেনেকা কথা এইখন হস্পিটেল আমি চৰকাৰৰ তাতে ৰাইজৰ ফালৰ পৰা হৈ মই সেইখন গাঁৱৰ হয় একেবাৰে হস্পিটেলৰ কাষতে মোৰ ঘৰ মই ৰাইজৰ হৈ মই চৰকাৰক অনুৰোধ কৰি আছো যাতে এইখন হস্পিটেলত অলপ চকু দিব লাগে আৰু স্বাস্থ্য মন্ত্ৰীকো মই অনুৰোধ কৰি আছো যাতে এইখন হস্পিটেলত অলপ চকু দিব লাগে আৰু নেক্সট টাইম তেনেকুৱা হ'ব নালাগে আৰু ইয়াতে আমাৰ হস্পিটেলৰ 11 বিঘা 3 কাটা 8 লুচা মাটিও আছে সেইখিনি যাতে কামত লগাব পাৰে সেইখিনি আমাৰ অনুৰোধ বাকি দৃশ্যটো আপোনালোকক দেখাই আছো 15 আগষ্টৰ দিনাখন আপোনালোক পতাকা উত্তোলন কৰিছে কিন্তু খন্মুখ সাইডে পুৰা জংগল এটা কথা কি ক'ব জংগল মানে কি চাব জংগলখিনি যিখিনি চাফা কৰা আমি কৰো ফাৰ্স্ট কথা আমাৰ এটা মেন্টৰ নাই আমাৰ সুইপাৰ নাই মেন্টৰ নাই ঠিক আছে আমি নিজে আশা বাইদেউতে আমি নিজেই কৰো কেতিয়াবা মই নিজেও লাগি দিওঁ ঠিক আছে সেইটো কাৰণে আমি গাঁওবুঢ়া বা ৱাৰ্ড মেম্বাৰ আমাৰ GS কমিটি হেডিক সবক জমা হৈছে কিয়তে কেতিয়া মানুহ পঠায় মানুহে কৈ দিয়ে যে স্যাৰ হস্পিটেলৰ মাটি যে কিছুমানে দখল লৈ আছে সেইখিনি বিষয় আপুনি কি বেদখল মই এতে 4-5 মাহ হৈছে মই আহিছো ঠিক আছে যে বেদখল বহুত কেতিয়া বেদখল কিমানখিনি মই মাটি এক্সাক্ট হেৰিখিনি মই জাস্ট জানোহে কিন্তু কোনখিনি এৰিয়া কভাৰ হৈছে মই হেতুও ভালকে ধৰি নালানো যিখিনি বেদখল আছে কি আছে গভৰ্ণমেণ্টে ষ্টেপ লব হেতু মই জনাইছো জনাবলৈ মই জনাইছো বৰ্তমান হস্পিটেলৰ ঘৰ নতকাত আমাৰ এম্বুলেন্স যিখন আমাৰ হস্পিটেলত হেৰি হৈছিল সেইখন ক'ত আছে বা কেনেকুৱা হেৰি আছে আপুনি তো এম্বুলেন্সটো আছে কিন্তু হেতু মই আপোনাক কৈছো এতিয়া সাব সেন্টাৰ বিলাক HWC লে কনভাৰ্ট হৈছে এতিয়া গভৰ্ণমেণ্টে যথেষ্ট গুৰুত্ব দিছে আমাৰ সাব সেন্টাৰত তো এইখিনি গভৰ্ণমেণ্টে ষ্টেপ লব সিহঁতে কামখিনি কৰি আছে আপুনি নতুনকৈ ডক্টৰ আহিছে মেডিচিনো আহি আছে বাকি এইখিনি কাম সোনকালে কৰিবগে আমাৰ আশ্বাস দিছে চৰকাৰে আমি এই জংগলখিনি চাফা কৰাৰ কাৰণে আপুনি সাফাই কৰ্মী নাই বা সুইপাৰ নাই কিন্তু ইয়াতে হস্পিটেলৰ যিখিনি কাম সেই কামৰ বিষয়ে কিবা এটা ইয়াৰলি কিবা এটা পইচা আহে বুলি আমি গম পাওঁ সেই বিষয়ে কি ক'ব মই আহাৰ পিছত পোৱা নাই এতিয়ালৈকে মই 4-5 মাহ হৈছে আহিছো ঠিক আছে আমাৰ নতুনকে একাউণ্টটো ইভেন
একাউণ্টটো আমাৰ হেৰি কনভাৰ্ট মোৰ নামলৈ অহা নাই, কনভাৰ্ট হোৱা নাই। এনে ছাৰ আপুনি অহাৰ পাছত হস্পিটেলৰ কমিটি গঠন হৈছে নে আপুনি অহাৰ আগৰে কমিটি আছে? নহয়, মই অহাৰ পিছত যিটো নতুনকৈ HWC বিলাকত JS কমিটি বনাব লাগে, জন আৰোগ্য সমিতি, সেইটোৰ কাৰণে গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ আছে। সেইটো প্ৰেচিডেণ্ট হ'ল ৱাৰ্ড মেম্বাৰ হ'ব, তাৰপিছত গাঁওবুঢ়া থাকিব, ডক্টৰ থাকিব। সেই নিয়ম মতে আমাৰ JS কমিটি ফৰ্ম কৰা হৈছে অফিচিয়েলি। তাৰমানে আপোনালোকে ব্যক্তিগত হিচাপ কৰিছে, আমাৰ ৰাইজেতো অৱগত নহয়। ৰাইজে অৱগত নহয়, কাৰণ এখন সাধাৰণ সভা হ'বলৈ হ'লে আমি জানো যে এখন কমিটি গঠন হ'লে তাত 2% মানুহ লাগে বা ওচৰ চুবুৰীয়াত। যিহেতু আমাৰ ভেলুগুৰি এই উপস্বাস্থ্য কেন্দ্ৰখন বৃহৎ ডাঙৰ এটা এলেকা অঞ্চলৰ এখন স্বাস্থ্য কেন্দ্ৰ হয়, বাবে মানে এই কমিটিখন গঠন কৰা হৈছে। কাৰণ যিহেতু আমি একেবাৰে হস্পিটেলৰ নলগে আছোঁ, কাৰণ আমিও খবৰ পোৱা নাই হস্পিটেলৰ কমিটিখন গঠন হৈছে। আৰু এইটো আপোনালোকে কোন সিদ্ধান্ত কেনে আপোনালোকে কিবা ব্যক্তিগত হিচাপে যে আপোনালোকে কমিটিখন গঠন কৰিছে, এইটো বিষয়ে কিবা ক'ব নেকি? এইটো পইচা আহে আমাৰ, আপুনি কেমেৰা নধৰিব, কওক আপুনি কওক। আপুনি ওচৰত থাকে কোথায় মই আপোনাক নাজানো, আপোনাৰ বেলগুৰিৰ মানুহ, মই সন্মান কৰোঁ। আপোনাৰ ক'ত ঘৰ ওচৰতে দূৰ যদি মই নাজানো, ঠিক আছে, এইটো প্ৰথম কথা। ছেকেণ্ড কথা, যেনেকৈ কমিটি আমাৰ গভৰ্ণমেণ্টৰ অৰ্ডাৰ আছে, অৰ্ডাৰ কপিটো আছে মোৰ লগত, সেই অৰ্ডাৰ মতে সেই মেম্বাৰবিলাকক, সেই পাৰ্টিকুলাৰ মেম্বাৰখিনিক চিলেক্ট কৰি আমি কমিটি বনাইছোঁ, ঠিক আছে। সেই এটা জেনেৰেল কমিটি দিয়া হৈছিলে, সেই ৱাৰ্ড মেম্বাৰ গাঁওবুঢ়াক কৈ সিহঁতক, কাৰণ মই তেনেকৈ কাকো চিনি নাপাওঁ, মই আহি সিহঁতক মাতিছোঁ। সিহঁতৰ লগতে এটা গাঁওবুঢ়া মানে গোটেই গাঁৱক ৰিপ্ৰেজেণ্ট কৰে, নহয় জানো? এটা গাঁওবুঢ়া মানে গোটেই গাঁৱক ৰিপ্ৰেজেণ্ট কৰে, এটা ৱাৰ্ড মেম্বাৰ মানে ৱাৰ্ড মেম্বাৰ ৰিপ্ৰেজেণ্ট কৰে। এতিয়া আপুনি হ'ল জেনেৰেল গাঁওবুঢ়াজন সেইদিনাখন আপোনালোকৰ যিটো কমিটি গঠন মিটিঙত এটেণ্ড আছিল নেকি? গাঁওবুঢ়া আছিলে। গাঁওবুঢ়াটো মানা কৰিছে, তেওঁ নাছিলে। কিয় গাঁওবুঢ়া আছিল? গাঁওবুঢ়া কাম প্ৰশ্ন কৰিছিলোঁ, নেত্ৰামৰটো এৰিয়া এইটো নপৰে, নেত্ৰামৰ এৰিয়াটো বেলেগ, ইয়াতেতো নেত্ৰামৰ এৰিয়া নাই। সেইখিনি পইচা আপোনালোকে বিচাৰ কৰিব পৰা অধিকাৰ একেবাৰে নাই। আমাৰ ৰাইজৰ অধিকাৰ নাই আপুনি কৈছে? সেইখিনি আপোনালোকে ব্যক্তিগত নহয়, আমি যিহেতু এইখন হস্পিটেলৰ অন্তৰ্গত, আমি সেইখিনি পইচা আমাৰ হস্পিটেলৰ চাব চেণ্টাৰত যিখিনি আমাৰ প্ৰয়োজন, ৰাইজে পইচাখিনি সেইখিনি ৰাজহুৱাক আমি জনাই পেলাই লৈ কাম কৰিব নালাগে নহয়। আমাৰ যিখন কমিটি হ'ব সেই কমিটিখনেহে জানিব। কমিটিখন হওঁতেতো ৰাইজৰ মানুহ লাগিব নে নাই? বস্তু এটা ৰাইজৰ মানুহ আছিলে, সেইদিনা ৰাইজৰ মানুহ নোহোৱা নহয়, ৰাইজৰ মানুহ আছিলে, গাঁওবুঢ়া আছিলে, ৱাৰ্ড মেম্বাৰ নাই। গাঁওবুঢ়া যোনজনৰ কথা কৈছে সেইজন ইয়াৰ নহয়। কমিটি আমি চৰকাৰৰ ঘৰত আমি সেইটো আমাৰ হস্পিটেলখন হ'ল ভেলগুৰি গাঁৱত, আৰু তেখেতসকলে যোনজন গাঁওবুঢ়াৰ কথা কৈছে সেইজন গাঁওবুঢ়া হ'ল চাংমাজি পথাৰৰ। চাংমাজিৰ পথাৰৰ গাঁওবুঢ়াক বোলে সেইখন কমিটিত ৰাখিছে, আৰু ভেলগুৰি গাঁৱৰ গাঁওবুঢ়াই ক'বই নোৱাৰে।